হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে খুবেই টেষ্টি এটা বইল চিকেনৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। বলক তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ। চবে বেলেগ বেলেগ পদ্ধতিৰে বইল চিকেন বনায় আৰু মইনো কেনেকৈ বনাওঁ চাওকচোন এবাৰ। আজি মই আপোনালোকৰ বাবে খুবেই টেষ্টি এটা বইল চিকেনৰ ৰেচিপি লৈ আহিছোঁ। বইল চিকেনখিনি বনাবৰ কাৰণে লাগিব আদা নহৰু পেষ্ট আৰু বিলাহী দুটা আৰু আলু দুটা আৰু পিঁয়াজ এটা, জলকীয়া এটাই লৈছোঁ মই, যোনে যিমান জ্বলা খায় সিমান দিব পাৰিব। এয়া মই কেৰাহীত 1 চামুচ তেল দি লৈছোঁ। চিকেনখিনি অকণমান ভাজি লৈছোঁ। এয়া তেল অকণমান দিয়াৰ কাৰণে লাগি ধৰিছে, এনেকৈ 2 মিনিটমান ভাজি ল'ম। ইয়াতে দি দিম এতিয়া মই পিঁয়াজখিনি। আৰু আদা নহৰু পেষ্ট। চবৰে বইল চিকেন বনোৱাৰ বেলেগ বেলেগ পদ্ধতি থাকে। এইখিনি এতিয়া ভালকৈ লৰাই ল'ম। এনেকৈ আৰু 2 মিনিটমান ভাজি লৈ পানী দি দিম। ইয়াতে দিম এতিয়া মই নিমখ সোৱাদ অনুযায়ী, হালধি অকণমান দিম। বইল চিকেনত হালধি নিদিয়ে, কালাৰটো দেখিব ধুনীয়া হ'বৰ কাৰণে দিছোঁ। এয়া চিকেনখিনিৰ পৰা তেল ওলাব ধৰিছে আৰু ইয়াতে এতিয়া দি দিম মই পানী। আৰু কাটি থোৱা আলু কেইপিচ এতিয়া ভালকৈ ঢাকি দিম, ভালকৈ উতল অহালৈকে। মনত ৰাখিব, ইয়াত আদা নহৰু বাদে মই একো বেলেগ মছলা ব্যৱহাৰ কৰা নাই। এয়া ঢাকি 15-20 মিনিটৰ কাৰণে উতলিব দিম। বইল চিকেন যিমানেই সিজাই সিমানেই খাবলৈ টেষ্টি হয়। এয়া আলু আৰু মাংসখিনি সিজিছেগৈ আৰু ইয়াতে দি দিম এতিয়া মই কাটি থোৱা বিলাহীখিনি দি আকৌ সিজিবলৈ ঢাকি দিম। চিকেন ৰেডি হৈছেগৈ আৰু ইয়াতে ওপৰতে দি দিম এতিয়া ধনিয়া। এয়া মোৰ বইল চিকেন ৰেডি হৈ গ'ল, এতিয়া উলিয়াই লওঁ। এনেকৈ বনাই খাই চাব এবাৰ, খুবেই টেষ্টি হয় আৰু খুবেই হেল্ডি হয় বইল বনাই খাব।